खुलुमबाय बड'लेण्ड बुब्लि स्टुडिअ दं आं राकेश रामसारि बड'लेण्ड बुब्लि नायबाय थानायनि थाखाय नोंथांमोनखौ साबायखर बड'लेण्ड बुब्लिया नोंथांमोननो नैबे समाव गोनांथार मोनसे रादाब होनो नागिरदों आसामनि डिजिपि भास्कर ज्योति महन्तआ खौरां मेलनि गेजेरजों दिनै फोरमायदों गोदानै फैनाय एसअपिखौ साफ्रोमबो रायजो राजाफोरखौ गोख्रोङै मानिनो थाखाय खावलायदों बे एसअपि बायदियै नोगोर सोहोरनिफ्राय 5 किल'मिटार जानथायाव थानाय गासैबो रोखोमनि गलाफोरा 1 रिंगानि उनाव बन्द थागोन माननीय অসমৰ ৰাইজলৈ আমি সবিনয়ে কেইটামান গুহাৰি ৰাখিব বিচাৰিছোঁ যিখিনি নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাসমূহ পালনৰ ক্ষেত্ৰত কোনো যাতে কম্প্ৰমাইজ নহয় কোনো যাতে আপোচ নহয় সেই ক্ষেত্ৰত এইবাৰ অলপ বেছিকৈ চকু ৰখা হ'ব এতিয়া যেনেকৈ ক'লে চহৰ অঞ্চল আৰু নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত সকলো দিনৰ দোকান পোহাৰ 1 বজাত বন্ধ হ'ব এতিয়া কিছুমান খবৰ আহিছে যে দোকানখন বাহিৰৰ পৰা বন্ধ কিন্তু ভিতৰৰ পৰা অলপ গণ্ডগোলীয়া কাৰবাৰ চলে অৰ্থাৎ খুলি থয় আৰু কোনোবা মানুহ ফোন কৰিলে তালৈ আহে এনেকুৱা ধৰণৰ প্ৰেক্টিছ পালে কিন্তু বৰ সিৰিয়াছ একশ্যন হ'ব এটো কেৱল ডিএম এক্ট ভায়োলেশ্যনে নহ'ব এটো তাতকৈ বেছি কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব गुबुन फारसेथिं गामियारिफोरनि थाखाय गासैबो रोखोमनि गला हाथाइफोरा 2 रिंगासिमल' खुला थागोन होननानै बिथां भास्कर ज्योति महन्तआ फोरमायदों लोगोसेनो 6 रिंगानिफ्राय फुंबिलि 5 रिंगासिम जनता कार्फिउ थागोन होननानै बिथाङा फोरमायदों ग्रामीण অঞ্চলত দোকান পোহাৰ 2টা বজালৈকে খুলি থাকিব 6 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজহুৱা স্থানত ঘূৰা ফুৰা নিষেধ গ্ৰামীণ অঞ্চলত মই আমাৰ গাঁওৰক্ষী বাহিনীৰ লোকসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যিহেতু পুলিচৰ উপস্থিতি সকলো জেগাতে সম্ভৱ নহ'ব ৰাইজে নিজে দায়িত্বটো বুজি এইখিনি যাতে কৰে আৰু আমাৰ গাঁওৰক্ষী বাহিনীয়ে এই ক্ষেত্ৰত পহৰা দিয়াৰ ক্ষেত্ৰত অকমান বেছি সচেতন হয় गुबुन फारसेथिं भास्कर ज्योति महन्तआ धोरोमारिनि बेलायाव बिथाङा फोरमायदों गासैबो रोखोमनि मन्दिर मस्जिद गिर्जाफोरा 15 दिननि थाखाय गाबोननिफ्राय बन्द थागोन होननानै बिथाङा फोरमायदों 15 दिननि थाखाय मन्दिर मस्जिद गिर्जाफोरा बन्द थागोन बे जायगायाव गासैबो रायजो राजा सुबुंफोरखौ बे जायगा मन्दिर मस्जिदफोराव नामाज खालामनो मन्दिराव खुलुमहैनो थांनाङा होननानै बिथाङा फोरमायदों ধৰ্মীয় প্ৰতিষ্ঠানসমূহ 15 দিনলৈ বন্ধ ৰখাৰ যিটো কথা কোৱা হৈছে সেই ক্ষেত্ৰত পুৰোহিত বা মৌলবীয়ে যিখিনি নিত্য ব্যৱহাৰ্য নিত্যকৰণীয় কাম কৰিব লাগে তেখেতলোকে নিজৰখিনি কাম কৰিব गुबुन फारसेथिं भास्कर ज्योति महन्तआ मोनसे गोनांथार बाथ्रा फोरमायबावदों जाय बिथांमोना सिखाव भाबै सिरि बबेबा मोनसे जायगायाव फांसन जुदि खुङोब्ला बे फांसन खुंग्रा बिथांमोननिसिम एटेम्प्ट टु मार्डारनि जोहै बिथांखौ साजा होनाय जागोन होननानै बिथाङा फोरमायदों लोगोसेनो बिथाङा फोरमायबावदोंब्ला जाय बिथांमोना सिखावै फांसन जुदि खुङोब्ला बै जायगानि सुबुंफोरखौ एटेम्प्ट टु मार्डार नि जोहै बिथांमोनखौ केस होगोन होननानै बिथाङा फोरमायदों ফাংচন যদি কোনোবাই মনে মনে পাতিবলৈ সাহস কৰিলে কোনোবা জেগাত য'ত পাব্লিক গোট খালে এইখিনিক বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব সমাজৰ প্ৰতি দেশৰ প্ৰতি বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে কেৱল আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 144 সাধাৰণ IPC সেকশ্যনৰ কেছ নলওঁ আমি এটেম্প্ট টু মাৰ্ডাৰৰ কেছ ল'ম যদি আমাক ফাঁকি দি পেলাই কোনোবাই ক'ৰবাত ফাংচন পাতিলে প্ৰগ্ৰেম তথাকথিত অনুষ্ঠান কৰি ডাঙৰ এগাল মানুহ গোট খোৱালে তেতিয়াহ'লে আমি কিন্তু তেতিয়া এইটো বিশ্বঘাতকতা বুলি ল'ম আৰু আমি কঠোৰতম ধাৰাৰ অধীনত তেওঁৰ যিমান ডাঙৰ মানুহক যিমান সাধাৰণ মানুহ যিয়ে নহওক আমি তেওঁৰ বিৰুদ্ধে একশ্যন ল'ম এই ক্ষেত্ৰত কণ্টেইনমেণ্ট জ'ন সন্দৰ্ভত মই এটা কথা সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ It's a zero tolerance zone. Containment zone মানে containment zone. ইয়াত মানুহে তমাশা যাতে নকৰে গুৱাহাটী চহৰত containment zoneত কিছুমান আমি ব্যগ্ৰতাৰে লক্ষ্য কৰিছোঁ যে কিছুমান ব্যক্তিয়ে কিছুমান গলিত অলপ ঘোৰা পকা ধেমালি ধুমুলা ইত্যাদিবোৰ কৰিব লাগিছিলে
এই ক্ষেত্ৰত পুলিচ অতিকে কঠোৰ হ'ব, কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত অতিকে কঠোৰ হোৱা যাব আৰু যিটো সময়ত বজাৰ সমাৰ অকণমান এলাউ কৰি দিয়া হ'ব সেইটো সময়ৰ বাদে অন্যান্য সময়ত মানুহৰ ঘূৰা পকা যদি হয় আৰু পুলিচক ফাঁকি দি তাৰ বেৰিয়াৰটো পাৰ হৈ পেলাই পলোৱাৰ বা ইফালে ইফালে যোৱাৰ যিটো প্ৰৱণতা দেখা যায় তেতিয়া পুলিচ কিন্তু অতিকে কঠোৰ হ'ব আৰু এই ক্ষেত্ৰত কোনো আপোচ নহ'ব। তেতিয়া পুলিচক বেয়া পাই গালি পাৰি লাভ নহ'ব আৰু ডাঙৰ ডাঙৰ কথা পেপাৰত প্ৰবন্ধ লিখিও লাভ নহ'ব। আৰু কাৰণ আমি এতিয়া এটা ডাঙৰ বিপদৰ সন্মুখত আছোঁ। মানুহ মৰি এনেকৈ কষ্ট পাই থকাতকৈ ইমানখিনি পৰিয়ালৰ হাহাকাৰ হোৱাতকৈ পুলিচকে গালি পাৰক, কিন্তু পুলিচে কঠোৰ হ'ব। এই ক্ষেত্ৰত আমাৰ কোনো আপোচ নহ'ব। গতিকে মই সদাশয় ৰাইজক সাৱধান কৰি দিছোঁ এই ক্ষেত্ৰত যাতে কণ্টেইনমেণ্ট জোনৰ যিখিনি নিয়ম কানুন এইখিনি যাতে তেওঁলোকে ভংগ কৰিবলৈ সাহস নকৰে। বাকীখিনিও যেনেকৈ ৰিক্সা চাইকেল ইত্যাদিত এজনে ব্যক্তি যাব পাৰিব, তেতিয়াও আৰু বিশেষকৈ মহিলা লৈ যাব পাৰিব। আমাৰ পুলিচসকলো এই ক্ষেত্ৰত সতৰ্ক থাকিবলৈ আমি ক'ম যাতে অনাহক মানুহক আমনিও নকৰে। গতিকে এই ক্ষেত্ৰত আমি কেয়াৰ ল'ম আৰু অড ইভেণ্ট যেতিয়া হ'ব সেই ক্ষেত্ৰতো পুলিচ সতৰ্ক থাকিব, সচেতন থাকিব। কিন্তু এই ক্ষেত্ৰতো মই ৰাইজক সচেতন হৈ পেলাই যদিহে সেই অড দিনৰ গাড়ীখন তেওঁৰ নাই, ইভেণ্ট গাড়ীখনহে আছে, তেতিয়াহ'লে তেখেত নোলাব। ইয়াৰ অৰ্থটো হ'ল তেখেত ওলাই আহিব নালাগে, কিবা কাম থাকিলেও ওলাই আহিব নালাগে যদিহে সেই গাড়ীখন নাই। আবেলি 2 বজাৰ পৰা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা বন্ধ থাকিব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ। এই ক্ষেত্ৰত মই স্পষ্টীকৰণ এটা কৰাই দিব বিচাৰিছোঁ যে কিছুমান ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ পৰিয়াল লৈ পেলাই ছিনিয়ৰ অফিচাৰৰ কাৰ্ড দেখুৱাই পেলাই ঘূৰাৰ এটা প্ৰৱণতা আছে। কিছুমান ব্যক্তিয়ে আনকি মাননীয় সংবাদ মাধ্যমৰ প্ৰেছৰ কাৰ্ড এখনো দেখুৱাই দিয়ে যদিও তেওঁ সংবাদ মাধ্যমৰ মানুহ নহয়। তেনেকুৱা মানুহ আমি দেখা পাইছোঁ। এইখিনিও আমি চাম। প্ৰত্যেকটো বস্তু আমাৰ চকুত নাহিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ মাননীয় কৰ্মীসকলে আমাক দৃষ্টিগোচৰ কৰি দিলে আমি কৃতজ্ঞ হ'ম। আৰু মাস্কৰ ক্ষেত্ৰত এতিয়া আৰু বাৰম্বাৰ কৈ থাকিবলৈ নাই। এজন সংক্ৰমিত লোক এটা জেগাত থাকিলে তেওঁ যদি সেই জেগাত অন্যান্য মানুহ আছে তেওঁলোকে মাস্কটো পৰিধান কৰা নাই বা ভালমতে, আৰু কৰিলেও মাস্কটো 5 মিনিটৰ কাৰণে খুলি চাহ একাপ ৰাস্তাত খাই দিলে কিনাৰতে সংক্ৰমিত লোক এজন আছে, তেতিয়াহ'লেও তেওঁ সেই 5 মিনিট যে খুলিলে সেইখিনিতো তেওঁৰ সেই বেমাৰটো সংক্ৰমণ হ'ব পাৰে। গতিকে মাস্কটো 1 মিনিটৰ কাৰণে খোলাটো যেতিয়া ৰাজহুৱা স্থানত থাকে এইটো সমীচীন নহয়। ফটকৈ মাস্কটো তললৈ মূৰ কৰি কিবা এটা খাই দিয়াটো যেতিয়া বহুত মানুহ একেলগে থাকে সেইটো সমীচীন নহয়। আমি এই ক্ষেত্ৰতো চাবলৈ আমি যত্ন কৰিম। আমি পাৰিলে আপোনালোকে ক'ৰবাত ভিডিঅ' যদি তেনেকুৱা পায় আমাক দিলে সেই মানুহকেইজন আমি চিহ্নিত কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি বহুত পাই আছোঁ আজিকালি, আমাক বহুত আপোনালোকৰ মাজৰ পৰা ভাল ভাল আমাক ফুটেজেছ দি আছে। আমি তেওঁলোকক চিহ্নিত কৰি আমাৰ চাইবাৰ ডোমৰ তৰফৰ পৰা আমি ইতিমধ্যে একশ্যন কিছুমানৰ ক্ষেত্ৰত লৈছোঁ আৰু এইটো লৈ থকা হ'ব। এইখিনি মই অকণমান কঠোৰকৈ ক'বলৈ বাধ্য হৈছোঁ, কাৰণ যেতিয়া আমি ক'ভিডৰ মৃতকসকলৰ প্ৰতি আমি সন্মান জনাইছিলোঁ, আপোনালোকৰ মনটো শোকে খুন্দা মাৰি ধৰা নাই নে অসমখন কেনি গৈছে? গতিকে আহক সকলোৱে মিলি পাৰিলে দেশখনক এটা বিপদৰ পৰা বচাবলৈ চেষ্টা কৰোঁ। থেংক ইউ।